এফিচিয়া পত্ৰ 4 অধ্যায় মণ্ডলীত ঐক্যতা ৰক্ষা কৰিবলৈ উদগনি। এতেকে প্ৰভূত বন্দিয়াৰ যি মই আপোনালোকক এই মিনতি কৰোঁ যে ঈশ্বৰে যি আমন্ত্ৰণেৰে আপোনালোকক আমন্ত্ৰিত কৰিলে সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন যাপন কৰক। আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নবান হওক। শৰীৰ এক আৰু আত্মাও এক, ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্ৰণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ'ল। এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু এজনেই ঈশ্বৰ, যিজন সকলোৰে পিতৃ। তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যক্ত আৰু সকলোৰে অন্তৰত আছে। খ্ৰীষ্টই যি পৰিমাণৰ বৰদান আমাৰ কাৰণে ৰাখিছে সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে। শাস্ত্ৰত লিখাৰ দৰে তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰসকলক বন্দী কৰি নিলে আৰু লোকসকলক নানা বৰদান দিলে। যেতিয়া কোৱা হৈছে তেওঁ ওপৰলৈ উঠিল, ইয়াৰ অৰ্থ কি? এই কথাত এইটোৱে বুজা নাযায়নে যে তেওঁ পৃথিৱীতল ভাগলৈকো নামিছিল? যিজন নামিছিল তেওঁ সেই একে ব্যক্তি যিজনে সকলো পূৰ্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল। সেই খ্ৰীষ্টই লোকসকলক এই ৰূপে বৰদান দিলে, কিছুমানক পাচনি, কিছুমানক ভাওবাদী, কিছুমানক শুভবাৰ্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ'বলৈ ক্ষমতা দিলে, ঈশ্বৰৰ পবিত্ৰ লোকসকলক প্ৰস্তুত কৰিবৰ বাবে, পৰিচৰ্যা কাৰ্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰদান দিলে। যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহওঁ আৰু সম্পূৰ্ণ সিদ্ধতা অৰ্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূৰ্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কাৰ্য কৰি বৃদ্ধি পাই থাকিম। তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকোঁ। ভ্ৰান্তিজনক প্ৰবঞ্চনাৰ ধূৰ্ততাত মানুহৰ চলনৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং পলং হৈ ইফালে সিফালে নিয়া নহওঁ, কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্টৰ মূলস্বৰূপ তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। মানুহৰ শৰীৰৰ অংগবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কাৰ্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে, কিয়নো শৰীৰৰ অংগ পতংগ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এতেকে প্ৰভু যীশুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে বিশ্বাস নকৰা অনা ইহুদী লোকসকলৰ দৰে আপোনালোকে জীৱন যাপন নকৰিব, কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ, কিয়নো ভাল বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বাৰ্তা শুনিবলৈ নিবিচাৰে আৰু সেইবাবেই যীশুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। তেওঁলোকৰ বিবেক অসাৰ হৈছে, তেওঁলোক সকলো প্ৰকাৰৰ লোভত পৰি অসুচি কৰ্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক সোধাই দিছে। কিন্তু আপোনালোক হ'লে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই। আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীশুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে। আপোনালোকে প্ৰবঞ্চনাপূৰ্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূৰ্বকালৰ জীৱন যাপনৰ বন্ধন লুকাই থবলৈ শিক্ষা পালে। এই শিক্ষা অনুসাৰে আপোনালোক যে নিজৰ মনৰ আত্মাত পুনৰাই নতুন হৈ উঠে, সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে, সেয়ে আপোনালোকে মিছাৰি প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰক, কিয়নো আমি ইজনে সিজনৰ অংগ প্ৰত্যংগ হৈ আছো। ক্ৰোধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব। বেলিমাৰ নৌ যাওঁতে আপোনালোকৰ খুব শান্ত হওক। আপোনালোকে ছয়তানক সুযোগ নিদিব। যিজনে চুৰ কৰে তেওঁ পুনৰ চুৰ নকৰক, কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে নিজ হাতেৰে সৎ ব্যৱহাৰত পৰিশ্ৰম কৰক। আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনাসকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। মুক্তিৰ দিনৰ অৰ্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হ'ল তেওঁক অসন্তুষ্ট নকৰিব। সকলো কটু বাক্য, খং, ক্ৰোধ, দ্বন্দ্ব, কাজিয়া, নিন্দা, আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিতৰ লোক হওক। ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।